আমাৰ ইয়াতে যিহেতু চৰক পূজাৰ মেলা হয়, মানুহ এজনে ওপৰেৰে মাজত জুই আঙঠাৰে পাৰ হৈ যাব। এতিয়া এই মানুহজনে ৰেডি হৈছে, এয়া দৌৰি গ'ল জুই আখৰেৰে। এনেকৈ বহুতকেইজনে গৈ যাব। তেওঁ সেৱাকাৰী উঠিলে। এতিয়া আৰু নেক্সট এজনে যাব, মই দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব দেই। নমস্কাৰ, মই কুচুমিকা। মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু গৰু বিহুৰ লগতে ভোগালী বিহুৰো লগতে শুভেচ্ছা সকলো ফালৰ পৰা মই শুভেচ্ছা যাচিলোঁ সকলোকে। আৰু আজি শেষলৈকে চাই থাকিব, যিহেতু মই গোটেই আমাৰ ইয়াতে যিহেতু চৰক মেলাৰ আয়োজন কৰা হয়, তো একেবাৰে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। প্ৰথমতে দেখুৱাইছিলোঁ যিহেতু, এতিয়া এই মানুহজনে এই জুইবোৰ মানে জ্বলাই আছে, তাৰ পৰা আঙঠা উলিয়াব। আঙঠাবোৰৰ ওপৰেদি মানে মানুহবোৰ যাব। ইফালে আকৌ নতুনকৈ ফটোশ্বুট কৰিবলৈ কাৰণেও তেওঁলোকে আয়োজন কৰি দিছে পুৰা খেলপথাৰখনত। ইফালে মানুহ পুৰা